আজি আমি আলোচনা কৰিম অনুৰণী 8.1 প্ৰশ্ন নম্বৰ 3। আজি যিমানখিনি পাৰোঁ সিমানখিনি গোটেইখিনি শেষ কৰাৰ কাৰণে চেষ্টা কৰিম। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা, লাষ্টলৈকে চাবা। যদি কিবা অসুবিধা হয়, যিহেতু যোৱা দুটা ভিডিঅ'ত আমি ত্ৰিকোণমিতিক পৰিচয়ৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হৈছিল এটা ভিডিঅ'ৰ জৰিয়তে, আৰু এটা ভিডিঅ'ত আমি 1 আৰু 2 নম্বৰ প্ৰশ্ন সমাধান কৰিছিলোঁ। যদি তোমালোকে সেইখিনি ভালদৰে বুজি পাইছা, যদি চাইছা তেতিয়া ভাল কথা। যদি বুজি পোৱা নাই কমেণ্ট কৰি সুধিব পাৰা। আৰু আজি যিখিনি আলোচনা কৰিম সেইখিনি বুজিবলৈ হ'লে তোমালোকে আগতে প্ৰথমত দুটা ভিডিঅ' আপলোড কৰা হৈছে, সেই দুটা ভিডিঅ' সম্পূৰ্ণৰূপে ভালদৰে বুজি চাব লাগিব। ত্ৰিকোণমিতিৰ পৰিচয়ৰ যিমানখিনি প্ৰশ্ন আছে সেইখিনি গোটেইখিনি সম্পূৰ্ণৰূপে বুজিব পাৰিবা। যদি স্কিপ কৰি চোৱা তেতিয়াহ'লে বুজি পোৱাত অসুবিধা হ'ব পাৰে। চ' আজি আমি 3 নম্বৰৰ প্ৰশ্নটো আৰম্ভ কৰিম। 3 নম্বৰৰ প্ৰশ্নত দিয়া আছে কি যে যদি sin a 3/4 তেন্তে cos a আৰু tan a উলিওৱা। চ' আমি আগৰ দৰে একেদৰে সলিউশন কৰিম। প্ৰথমতে আমি 1 নম্বৰ আৰু 2 নম্বৰ যেনেকৈ সমাধান কৰিছিলোঁ সেই একে পৰ্যায়ত আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। আমি লৈছিলোঁ এটা সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজৰ এটা নামকৰণ কৰিছিলোঁ ABC ৰে। আমি সেইটো দিয়ে কৰিম, আমি বেলেগকৈ নলওঁ। চ' ইয়াৰে কি থাকে দুটা, এটা কোণ A আৰু এটা কোণ C। ইয়াতে প্ৰশ্নত কৈছে কি sin A 3/4 দিয়া আছে। sin A = 3/4 প্ৰশ্নত দিয়া আছে। গতিকে আমি কি কৰিম, ইয়াৰে প্ৰথমতে যিখিনি আমাক দিয়া আছে সেইখিনি লিখি ল'ম। সলিউশন দিয়া আছে ধৰি ল'ব পাৰোঁ আমি যে ধৰা হ'ল ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ। আমি এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ বুলি আমি ধৰি ল'লো, আৰু ইয়াৰ এংগল অফ B কোণ, তাৰমানে B কোণটো কিমান আছে 90 ডিগ্ৰী বুলি আমি ধৰি ল'লো। ঠিক আছে, এতিয়া আমি লিখিম দিয়া আছে কি দিয়া আছে sin of A = 3/4 আমাক দিয়া আছে। যেহেতু sin A তাৰমানে A কোণটো আমাক থিটা কোণ বুলি ধৰি লৈছে। চ' sin A দিয়া আছে কিমান 3/4। ইয়াক আমি কি বুলি ক'ম, এই sin A যদি আমি থিটা বুলি sin A কোণটো যদি আমি থিটা বুলি ধৰো, আমি কি জানো sin মানে লম্ব বাই কৰ্ণ। তো থিটা কোণৰ বিপৰীতটো আমি জানো কি লম্ব। চ' লম্বটো কি হ'ব BC হ'ব, আৰু কৰ্ণৰ কি হ'ব 90 ডিগ্ৰীৰ বিপৰীত বাহুটো হ'ব কৰ্ণ। এইটো হ'ব কি AC = কিমান হ'ব 3/4। ঠিক আছে, ইয়াৰ পৰা আমি কি কৰিম, এটা ধ্ৰুৱক কনষ্টেন্ট নাম্বাৰ ধৰি ল'ম। ইয়াত আমি এটা মান ধৰিম, ধ্ৰুৱক পদ ধৰিম। এটা কি ইয়াত লিখিম BC বাই এই ওপৰটো দি এইটো ডিভাইড কৰিম, একান্তৰ ক্ৰিয়া বুলি কয়। BC/3 AC/4 = আমি K ধৰিম, য'ত যিহেতু K = ধ্ৰুৱক বুলি লিখিম। K এটা ধ্ৰুৱক বা ধ্ৰুৱক লিখিলে হৈ যাব। K এটা কি ধ্ৰুৱক লিখিলো। এতিয়া যদি BC/3 = K ধৰো, আমি কি পাম BC = কি পাম 3K পাম। আৰু ইয়াৰে AC কি পাম, যদি AC/4 = K ধৰো তেতিয়া পাম 4K। যেনেকুৱা ধৰা AC/4 = K = AC, ইয়াৰ K তলত কি আছে 1 আছে, গতিকে AC থাকি যাব, আৰু এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে 4K × 4K। ওকে, 4 × K কৰিলে 4K হ'ব। চ' এনেকৈ আমি কি কৰিব পাৰোঁ, ইয়াৰে লিখিব পাৰোঁ যে BC = 3K আৰু AC = 4K। একবাৰ বুজাই দিছোঁ, বাকী প্ৰত্যেকটোৱে আমি এনেকৈ সমাধান কৰিম। গতিকে ডাইৰেক্ট নেক্সট বাৰ পৰা আমি কি লিখিম, ডাইৰেক্ট লিখিম। চ' একবাৰ ভালকৈ বুজি ল'বা। ঠিক আছে, ইয়াৰ পৰা আমি কি পালোঁ, BC বাহুৰ মান পালোঁ আৰু AC বাহুৰ মান পালোঁ। BC বাহুৰ মান পালোঁ কি 3K আৰু AC বাহুৰ মান পালোঁ কি 4K। যিহেতু আমাক ওলাব লাগে যে cos A আৰু tan A ৰ মান ওলাব লাগে, গতিকে আমি আৰু এটা বাহুৰ মান ওলাব লাগিব। আমি জানো যে এটা সমকোণী ত্ৰিভুজত দুটা বাহুৰ মান দিয়া থাকিলে তৃতীয় বাহুৰ মানটো আমি ওলাব পাৰোঁ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি। ঠিক আছে, এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম। আমি জানো যে এতিয়া পাইথাগোৰাছৰ উপপাদ্য
ব্যবহার করি পাইথাগোরাসৰ উপপাদ্য আমি জানো কি কৰ্ণ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইয়াৰ কৰ্ণ কি আছে AC স্কয়াৰ লম্ব আছে কি BC প্লাস ভূমি আছে কি AB এখানে আমি জানো ইয়াৰ পৰা যেহেতু আমাক লাগে কি AB ৰ মান লাগে সো AB টো আমি সাইড কৰি ৰাখিছো আৰু বাকি কেইটা এক সাইড কৰি ইয়াতে AC আছে যেতিয়া এটো BC টো হলে লেফট সাইডত আনি কি হ'ব মাইনাস BC স্কয়ার ইয়াৰ পৰা আমি কি কৰিব পাৰো AB টো যেহেতু আমাক স্কয়ার আছে ইয়াতে আমাক মান লাগে স্কয়ার নোহোৱা গতিকে স্কয়ারটো উঠাই দিলে কি হ'ব হোল সাইডত ৰুট ওভাৰ c আহি যাব এতিয়া কি হ'ব AC হোল স্কয়ার মাইনাস BC হোল স্কয়ার ইয়াতে আমি মান বহাই দিম মান কেটা বহালে কি হ'ব AC ৰ মান আমি কিমান পাইছো 4k স্কয়ার মাইনাস BC ৰ মান পাইছো কি 3k স্কয়ার ইয়াৰে পৰা আমি কি কৰিম এখিনি তলতলে বহাই যাবা AB এতে 4 স্কয়ার কৰিলে কিমান হ'ব 4 4 যা 16 আৰু k ৰ ওপৰত স্কয়ার আছে মাইনাস 3 3 যা 9k স্কয়ার তাৰ মানে দুইবাৰকে পূৰণ আছে স্কয়ার মানে ডাবল পূৰণ ঠিক আছে ইয়াৰে পৰা কি হ'ব AB ইকুয়াল টু 16 ৰ পৰা মাইনাস 9 গলে কিমান থাকিব 16 ৰ পৰা মাইনাস 9 গলে কিমান থাকিব 7 থাকিব হয় 7k স্কয়ার ঠিক আছে 7k স্কয়ার ইয়াতে যেহেতু আমাৰ k ৰ ওপৰত স্কয়ার আছে গতিকে k টো ওলাই যাব মানে AB ইকুয়াল টু k ৰুট ওভাৰ 7 টোৰ যেহেতু বৰ্গমূল নাই গতিকে ৰুট ওভাৰৰ ভিতৰত থাকি যাব ইয়াৰ পৰা আমি কি পালো AB ৰ মান কিমান পালো k ৰুট ওভাৰ 7 পালো আমাৰ সম্পূৰ্ণৰূপে তিনিটা বাহুৰ মান ওলোৱা হৈ গল এতিয়া আমি কি কৰিম নেক্সট কাম হ'ব আমাৰ কি এতিয়া ওলাব লাগে কি যে তোমালোকে প্ৰশ্নটো চাই লবা ওলাব লাগে কি যে cos A আৰু tan A ওলাব লাগে ঠিক আছে এতিয়া আমি ওলাম কি cos A ওকে এতিয়া cos A যেটো আমাক ওলাব লাগে আমি জানো যে cos থিটা মানে কি ভূমি বাই কৰ্ণ সো ইয়াৰে ভূমি কি আছে AB আছিল ভূমি কৰ্ণ আছিল কি AC ইয়াৰ পৰা যদি আমি মান বহাই দিও AB ৰ মান কিমান পাইছো AB ৰ মান পাইছো k ৰুট ওভাৰ 7 আৰু AC ৰ মান পাইছো কি 4k ইয়াৰে k কেনসেল যাব থাকিব কি ৰুট ওভাৰ 7/4 ঠিক আছে ৰুট ওভাৰ 7/4 আমি পাই গলো বাকি আছে কি tan A ওলাব লাগে তোমালোকে কিতাপৰ প্ৰশ্নত চাই লোৱা tan A থিটা কোণটো সেম আছে গতিকে tan ৰ আমি জানো কি লম্ব বাই ভূমি লম্ব আছিল লম্ব বাই ভূমি ইয়াৰে লম্ব আছিল কি BC ভূমি আছে কি AB BC ৰ মান আমি জানো কি 3k AB ৰ মান আমি জানো কি ৰুট ওভাৰ 7 k ৰুট 7 ইয়াৰে k কেনসেল যাব থাকিব কি 3/ৰুট ওভাৰ 7 সো এখিনি আছিল আমাৰ কি প্ৰশ্ন নম্বৰ 3 ওলাব লগা সমাধান সো এখিনি হল 3 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া তোমালোকে 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে যে 15 cot A = 8 তেন্তে sin A আৰু sec A উলিওৱা সেম একে প্ৰসেসত আমাৰ এইটো চিত্ৰই ব্যৱহাৰ কৰিম ঠিক আছে আমি সলিউশন কৰিম সলিউশন তোমালোকে স্কিপ নকৰাকে একফালৰ পৰা চাই যোৱা সো ইয়াত দিয়া আছে আমি ধৰিব লাগিব প্ৰথমে আমি ধৰি লৈছো যে এটো এটা সমকোণী ত্ৰিভুজ ধৰা হল ABC এটা সমকোণী ত্রিভুজ আৰু ইয়াৰ বি কোণটো কিমান আছে 90 ডিগ্ৰী বুলি আমি 90 ডিগ্ৰী বুলি আমি ধৰি ললো ঠিক আছে এতিয়া আমাক কি দিয়া আছে দিয়াখানি লিখিম গিভেন দিয়া আছে 15 cot A =
8 আছে এই 15 আৰু cot a টো পূৰণ হৈ আছে আমি ইয়াৰে পৰা কি কৰিম cot a টো আমি ৰাখিম ইপিনে 8 আছে এই পূৰণটো যেতে মানে স্থান চেঞ্জ কৰিম হৰণি কৰিম তেতিয়া কি হ'ব ডিভাইড হৈ যাব তলত গুচি যাব ঠিক আছে এইবাৰ পালো আমি কি cot a 8/15 cot a মানে আমি জানো যে cot a মানে কিমান ভূমি বাই লম্ব যেহেতু tan আছিল কি লম্ব বাই ভূমি tanৰ বিপৰীতটো আছিল কি cot গতিকে আমি কি ক'ব পাৰিম cot মানে ভূমি বাই লম্ব যেহেতু থিতা কোণটো a ঠিক আছে ইয়াৰে পৰা ভূমিটো আমি ওপৰত লিখিব লাগিব ab লম্ব কি আছে bc যেহেতু tan মানে লম্ব বাই ভূমি tanৰ বিপৰীতটোৱে হ'ল cot তেনেহলে কি হ'ব লম্বটো ওপৰত মানে ওপৰত আছিল লম্বটো তলত গুচি যাব ভূমিটো তলত আছিল ওপৰত গুচি যাব ঠিক আছে ইয়াৰে পৰা ab/bc পালো ab/bc কিমান মান দি আছে 8/15 এই আগৰ নিচিনা আমি কি কৰিম ইয়াৰে ab divided by 8 ওপৰে ডিভাইড কৰিম ইকুয়াল টু bc/50 ইকুয়াল টু আমি কি ধৰিম k ধ্ৰুবক যেহেতু k এটা ধ্ৰুবক ওকে k এটা কি ধ্ৰুবক বুলি আমি ধৰি লব ইয়াৰ পৰা আমি কি পাম তেনেহলে ab মানে আমি কিমান পাম ab equal to 8k আৰু bc equal to কিমান পাম 50k ab মানটো লিখি লৈছো 8k আৰু bc মান পালো কিমান 15k আৰু এটা যেহেতু আমাক কি ওলাব লাগে প্ৰশ্নত sin a আৰু sec a গতিকে ত্ৰিভুজটো তিনিটা বাহুৰ মান লাগিব দুটা বাহুৰ মান দিয়া আছে তৃতীয় বাহুৰ মানটো আমি ওলাম এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি পাও যে কি আছিল কৰ্ণ আছে AC ইকুয়াল টু লম্ব আছে BC প্লাস ভূমি আছে AB যেহেতু আমাক লাগে কি AC ৰ মান ওলাব লাগে AC ৰাখিছো স্কয়াৰ ৰুটটো ক্যান্সেল কৰি হোপনে কি হ'ব ৰুট ওভাৰ চিন আহি যাব এৰে হ'ব কি BC স্কয়াৰ প্লাস AB স্কয়াৰ ইয়াৰে পৰা আমি মানখিনি বহাম AC ৰ মান 9 ৰুট ওভাৰ BC ৰ মান আমি জানো কি 15k স্কয়াৰ প্লাস AB ৰ মান জানো কি 8k স্কয়াৰ এখানে আমি জানো গতিকে আমি ইয়াৰে পৰা আমি কি ওলাম AC ৰ মানটো ওলাব পাৰি আমি যদি 15 টো কি কৰো দুইবাৰকে পূৰণ কৰো কিমান পাম 225 পাম তোমালোকে ক্যালকুলেটৰ মাৰি চাব পাৰা নহলে তোমালোকে অংকটো কৰি চাব পাৰা k ৰ ওপৰত স্কয়াৰ আছে k স্কয়াৰ লিখিছো প্লাস 8 যদি দুইবাৰ পূৰণ কৰো কি হ'ব 8 8 গুণে 64k স্কয়াৰ ইয়াৰ পৰা আমি কি পাম AC ইকুয়াল টু দুটা যদি আমি কি কৰো প্লাস কৰো তেতিয়া হলে কিমান পাম 4 আৰু 5 কিমান হয় 9 6 আৰু 2 কিমান হয় 8 আৰু এতে 2 থাকি গল আৰু k স্কয়াৰ এখিনি তোমালোকে প্লাস কৰি চাব পাৰা সো এতিয়া আমি ইয়াৰ পৰা ওপৰত মহান দিছো যে ঠিক আছে ইয়াৰ পৰা আমি এতে লিখিছো AC ৰ মান AC ইকুয়াল টু কিমান হ'ব এখিনি যোগ কৰিলে যেহেতু 289k স্কয়াৰ পাইছো k ৰ ওপৰত স্কয়াৰ আছে আমি জানো যে 289 এখিনি ইয়াৰ বৰ্গমূল আমি জানো কি 17 আমি ডাইৰেক্ট বৰ্গমূলটো ওলাই দিছো 17 মানে 17 যদি দুইবাৰ পূৰণ কৰো আমাৰ কিমান পাম 289 পাম আৰু k স্কয়াৰৰ পৰা এটা k নামি আহিব AC মানে কিমান পালো 17k ঠিক আছে আমি দুটা বাহুৰ মান পাই গলো এতিয়া আমাৰ প্ৰশ্নত যি কৈছে sin a আৰু sec a এতিয়া আমি প্ৰশ্নখিনি সমাধান কৰিম এতিয়া sin a মানে জানো কি যেহেতু থিটা কোণটো a বুলি ধৰিছে থিটা কোনো চেঞ্জ কৰা নাই গতিকে একে আছে কি হ'ব sin মানে লম্ব বাই
কৰ্ণ লম্ব কি আছে BC আছে কৰ্ণ আছে কি AC ইয়াৰ পৰা যদি আমি মান বহাই দিওঁ BC মানে কিমান পাইছো 15 of k AC মানে কিমান পাইছো 17 k কেনসেল যায় কি হ'ব 15/17 থাকি যাব ঠিক আছে আৰু ওলাব লাগে কি sec a এতিয়া আৰু লিখি দিছো sec a আমি জানো যে cos থিটাৰ বিপৰীত কি হ'ব sec থিটা অনুপাতত কেৱল অনুপাতত হে cosৰ বিপৰীত হয় sec cos মানে আমি জানো কি sin আছে কি লক cos মানে কি হ'ব ভক মানে ভূমি বাই কৰ্ণ আছে তেতিয়া হলে cosৰ যদি ভূমি বাই কৰ্ণ থাকে তেতিয়া হলে secত কি হ'ব তাৰ উল্টাটো তাৰ মানে কৰ্ণ বাই ভূমি হ'ব কৰ্ণ কি আছে AC আছে কিমান 17k ঠিক আছে AC আছে 17k ইয়াতে k কেনসেল যায় কি থাকিব 8/17 এখিনি হল এখিনি হল কি তোমালোকৰ 4 নম্বৰ প্ৰশ্নৰ সম্পূৰ্ণ সমাধান সো ইয়াৰ পৰা এখিনি হল সম্পূৰ্ণ সমাধান ঠিক আছে এতিয়া তোমালোকক 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰ প্ৰশ্ন দিয়া আছে sec থিটা = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা যেহেতু আমি জানো যে ত্ৰিকোণমিতিত 6টা অনুপাত আছে এই 6টা অনুপাতৰ ভিতৰত আমি কি জানো যদি এটা ত্ৰিকোণমিতিৰ অনুপাত দিয়া থাকে আমি বাকি 5টাও ওলাব পাৰো কেনেকৈ চোৱা সো ইয়াত দিয়া আছে sec থিটা = 13/12 তাৰ মানে ইয়াৰ পৰা আমি কি ওলাব পাৰো এই সমকোণী ত্ৰিভুজৰ পৰা তিনিটা বাহুৰ মান ওলাব পাৰো তাৰে পৰা আমি কি কৰিব পাৰো sec থিটাৰ মান ওলাব পাৰো যেতিয়া আমি sec থিটাৰ মান ওলাব পাৰিম বাহু কেইটাৰ মান ওলাব পাৰিম তিনিটা বাহুৰ মান দিয়া থাকিল মানে আমি বাকি অনুপাত কেইটাও ওলাব পাৰিম ঠিক আছে সো এতিয়া সলিউশন ধৰা হল A B C এটা সমকোণী ত্রিভুজ আৰু ইয়াৰ বি কোণ 90 ডিগ্ৰী ঠিক আছে দিয়া আছে sec theta = 13/12 এতিয়া আমাক a বলিও দিয়া নাই c বলিও দিয়া নাই ডাইৰেক্ট কি দিয়া আছে sec theta বুলি দিয়া আছে ইয়াৰে পৰা আমি যিকোনো এটা থিটা বুলি ধৰি লব পাৰো আমি a-টোৱে বুজাৰ সুবিধাৰ কাৰণে আমি a-টোৱে থিটা বুলি ধৰিছো যেহেতু সদায় আমি a-টোৱে লৈ আছো গতিকে তোমাৰ বুজাৰ সুবিধা হ'ব তুমি বেলেগটো c-টোও ল'ব পাৰা কোনো প্ৰবলেম নাই তোমালোকে c-টো লৈ কৰি চাবা ঠিক আছে আমি a-টো লৈ কৰি চাম ঠিক আছে ইয়াৰ পৰা আমি জানো যে sec থিটা অলপ আগতে 4 নম্বৰ প্ৰশ্ন সমাধান কৰোতে আমি sec থিটাৰ অনুপাতটো কৈছিলো কি যেহেতু cos থিটাৰ আছিল কি ভূমি বাই কৰ্ণ cos থিটাৰ বিপৰীতটো কি আছিল sec থিটা তাৰ মানে sec মানে কি উল্টাটো cos থিটাৰ উল্টাটো কি হ'ব কৰ্ণ বাই ভূমি হ'ব ইয়াৰে আমাৰ যেহেতু sec থিটা দিয়া আছে 13/12 তাৰ পৰা sec থিটাৰ অনুপাতটো কি হ'ব কৰ্ণ বাই ভূমি ইয়াৰে কৰ্ণ আমি জানো কি 90 ডিগ্ৰী কোণৰ বিপৰীত বাহুটো কি হ'ব কৰ্ণ ইয়াৰে পৰা কৰ্ণ আমি কি অনুসন্ধান কৰিলো AC ডিভাইডেড বাই ভূমি ভূমি কি কোণটো হ'ব যেহেতু আমি থিটা কোণ ধৰিম তাৰ বিপৰীত বাহুটো কি হ'ব লম্ব হ'ব গতিকে যদি এটো থিটা কোণ হয় এটো লম্ব হ'ব যদি এটো লম্ব হয় এটো কৰ্ণ আৰু বাকিটো অটোমেটিক্যালি কি হৈ যাব ভূমি হৈ থাকিব ঠিক আছে AB টো হ'ব কি আমাৰ ভূমি তাৰ মানে কিমান হলো AC/AB 13/12 ইয়াৰ পৰা আমি কি কৰিম এই আগৰ নিচিনাকে AC/13 = AB/12 = K যেহেতু K এটা ধ্ৰুৱক ঠিক আছে K এটা ধ্ৰুৱক ইয়াৰে পৰা আমি কি বুলি ক'ব পাৰো AC ৰ মান কিমান হ'ব 30K
এ বিৰ মান আমি কিমান পাম 12k ঠিক আছে এ চিৰ মান কিমান পালো 13k এ বিৰ মান পালো কি 12k আৰু এটা বাহুৰ মান থাকিল এইটো আমি কি উলিয়াব কেনেকৈ ওলাম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ কৰ্ণ স্কোয়াৰ তাৰ মানে এসি স্কোয়ার লম্ব বিসি স্কোয়ার প্লাস ভূমি এবি স্কোয়ার যেহেতু আমাক লাগে কি বিসিৰ মান বাকি এবিৰ মান আৰু এসিৰ মান আমি জানো ইয়াৰ পৰা আমি যেটোৰ মান ওলাব লাগে হেতু এক সাইড কৰিম বিসিৰ মান ওলাব লাগে বিসি টু এটা সাইড কৰিছো বাকি কেটা ইপিনে কি আছে এসি আছে এটো ইপিনে আনিছো মাইনাস চিহ্নৰ পৰিৱৰ্তন হৈ যাব প্লাস থাকিলে মাইনাস যদি সমান চিহ্নৰ ইফাল ইফাল কৰা চিহ্নৰ পৰিৱৰ্তন হৈ যাব ঠিক আছে ইয়াৰ পৰা আমি কি পাম BC √/AC স্কয়ার মাইনাস AB স্কয়ার এতিয়া আমি মান কেটা বহাম BC AC ৰ মান কিমান জানো 13k স্কয়ার মাইনাস AB ৰ মান জানো কি 12k স্কয়ার ঠিক আছে এখানে আমি স্কয়ার কৰিছো মানে দুইবাৰ পূৰণ কৰিলে কিমান পাম BC 13 মানে 13 যদি আমি দুইবাৰ পূৰণ কৰো কিমান পাম 169 তোমালোকে স্কয়াৰৰ টেবুলটো মুখস্থ কৰিবা k স্কয়ার মাইনাস 12 যদি স্কয়ার কৰো 12 যদি দুইবাৰ পূৰণ কৰো কিমান হ'ব 144 k স্কয়ার 169 ৰ পৰা 144 যদি মাইনাস কৰো কিমান পাম BC = 9 ৰ পৰা 4 গলে 5 6 ৰ পৰা 4 গলে 2 1 ৰ পৰা 1 গলে 0 তাৰ মানে 0 যদি লিখিব নালাগে 25 আমি জানো যে 25 ৰ বৰ্গমূল কিমান জানো 5 এখিনি আমি মুছি দিছো 25 ৰ বৰ্গমূল কিমান আছে 5 k স্কয়ার আছে k এটা বাহিৰত ওলাই যাব ঠিক আছে গতিকে এটো কি মান পালো BC BC আমি কিমান পালো ঠিক আছে ভালকে লিখিছো এটাকে BC = 5k BC ৰ মান কিমান পালো 5k ঠিক আছে BC ৰ মান পালো 5k এতিয়া আমি বাকি অনুপাত কেটা ওলাব পাৰিম যেহেতু দিয়া আছে sec থিটাৰ বাহিৰে বাকি পাঁচটা অনুপাত আমি ওলাব লাগিব এতিয়া sin এক নম্বৰত কি আছে sin সিরিয়াল নাম্বার দিছো এক নম্বর sin থিটা কি পাম আমি জানো কি sin থিটা মানে লম্ব বাই কর্ণ এর লম্ব কি আছে BC কর্ণ আছে কি AC ইয়াতে কি হ'ব BC ৰ মান কিমান আছে 5k AC ৰ মান কিমান আছে 13k k ক্যান্সেল থাকিব কি 5/13 ঠিক আছে 2 নম্বৰ নেক্সট কি আহিব cos থিটা কিমান আছে ভূমি বাই কৰ্ণ লক আছিল তো আছিল ভক ভূমি বাই কৰ্ণ ভূমি কি আছে a কৰ্ণ আছে কি AC AB ৰ মান কিমান জানো 12k AC ৰ মান কিমান জানো 13k k ক্যান্সেল 12/13 নেক্সট 3 নাম্বার জানো কি tan থিটা tan লক ভক এটো আছিল কি লভ মানে লম্ব বাই ভূমি লম্ব কি BC ভূমি কি AB BC ৰ মান 5k AB ৰ মান 12k k ক্যান্সেল 5/12 ঠিক আছে নাম্বার 10 cot থিটা 10 ৰ বিপৰীতটো cot 10 আছিল কি BC বাই AB এটো যদি আমি উল্টা কৰি দিও cot পাই যাম তাৰ মানে
এইটো ওপৰত উঠিব, তলতটো ওপৰতটো তলত গুচি যাব। মানখিনিও সেম হ'ব, 12k এইটো 5k, 12/5 5 নম্বৰ। আৰু এটা কি আছে, sec θ আমাক ওলোৱা দিয়া আছে, গতিকে সেইটো নালাগে। sec θ ৰ পিছত কি আছে, cosec θ, cosec θ। চোৱা cos θ যদি আমি, যেহেতু sec θ আমি জানো কি cos θ ৰ উল্টাটো, cos θ কিমান আছে 12/13 আছে, sec θ কি হ'ব ইয়াৰ উল্টাটো, তাৰমানে 13 টো ওপৰত যাব, 12 টো নিচৰ তলত আহি যাব। চোৱাচোন 13/12 আছে, ঠিক আছে। গতিকে সেইটো আমাক লিখিব নালাগে, যে দিয়া আছে। গতিকে cosec θ আমাৰ কি হ'ব, sin θ বিপৰীত। sin θ কিমান আছে, BC/AC, এইটো AC/BC হ'ব, উল্টাকে দিছোঁ। মান কিমান 13k / 5k, k কেনসেল, 13/5। আজি এই 5 নম্বৰ প্ৰশ্নৰ এইখিনি সমাধান, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম 6 নম্বৰ প্ৰশ্ন, যেহেতু 5 নম্বৰ প্ৰশ্ন সমাধান হৈ গ'ল। এতিয়া 6 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্নত কি দিয়া আছে, যদি এংগল অফ এ, এংগল অফ বি, তাৰমানে এ কোণ আৰু বি কোণ যদি সূক্ষ্মকোণ হয়, যাতে cos a = cos b হয়, তেন্তে দেখুৱা যে এ কোণ আৰু বি কোণ সমান সমান। আমি এইটো নামকৰণটো অলপ চেঞ্জ কৰিব লাগিব, যেহেতু এইটো প্ৰশ্ন, এইটো ত্ৰিভুজ আমি কি বুলি কিহত সমাধান কৰিছিলোঁ, বাকীকেইটা প্ৰশ্ন সমাধান কৰিছিলোঁ এই এটা ত্ৰিভুজেৰে। কিন্তু এতিয়া কৈছে কি এ কোণ আৰু বি কোণ সমান সমান বুলি, তাৰমানে এইটো আমি বি কোণ, এইটো আমি চি কোণ। এবাৰ আমি চি কোণটো 90 ডিগ্ৰী বুলি ধৰিছোঁ, এই থিতা কোণ আৰু এই থিতা কোণ সমান সমান বুলি আমি ধৰি ল'লোঁ, ঠিক আছে। এ কোণ আৰু বি কোণ বুলি আমি সূক্ষ্মকোণ, যিহেতু এ কোণ আৰু বি কোণ কি আছে, সূক্ষ্মকোণ বুলি প্ৰশ্নত কোৱা আছে, গতিকে আমি এ কোণ আৰু বি কোণ সূক্ষ্মকোণ বুলি ধৰি ল'লোঁ, চি কোণটো আমি 90 ডিগ্ৰী বুলি ধৰি ল'লোঁ। ধৰা হ'ল ত্ৰিভুজ ACB এটা সমকোণী ত্ৰিভুজ, ঠিক আছে। আৰু কি দিয়া আছে, এ কোণ আৰু বি কোণ সূক্ষ্মকোণ বুলি কোৱা আছে, ঠিক আছে। এইখিনি আমাক দিয়া আছে, ওকে। এইখিনি আমাক দিয়া আছে। ধৰা হ'ল ACB এটা সূক্ষ্মকোণী ত্ৰিভুজ আৰু এ কোণ আৰু বি কোণ সূক্ষ্মকোণ, ঠিক আছে। এতিয়া দিয়া আছে কি cos A = cos B, ঠিক আছে, B এইখিনি আমাক দিয়া আছে। আমি অনুপাতৰ পৰাই লিখিম, সেইকাৰণে আমি প্ৰথম ভিডিঅ'ত কৈছিলোঁ যে এই 6টা অনুপাতটো তোমালোকে ভালকৈ বুজি ল'ব লাগিব, যিহেতু কাৰণটো কি আছিল, আমি এই 6টা অনুপাতৰে অনুসৰণি 8.1 ৰ গোটেইকেইটা অংক সমাধান কৰিব লাগিব, ঠিক আছে। চ' এতিয়াও যদি প্ৰথম ভিডিঅ'টো চোৱা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি তোমালোকে এইটো ভিডিঅ' চোৱাৰ আগতে প্ৰথম ভিডিঅ' যিটো ইম্পৰ্টেণ্ট আছিল, সেই অনুপাতকেইটা বুজাই দিয়া আছিল, সেই ভিডিঅ'টো চাই ল'বা, তেতিয়াই এই গোটেই অংকবিলাক সমাধান কৰা তোমালোকে পানীৰ মতো সহজ হৈ যাব, ঠিক আছে। চ' এতিয়া এই cos A, একবাৰ আমি থিতা A ধৰিছোঁ, cos একবাৰ থিতা B ধৰিছোঁ। এতিয়া ইয়াৰ পৰা আমি অনুপাতটো কেনেকৈ ওলাম, যদি থিতা A বুলি ধৰোঁ, তেতিয়া আমি cos থিতা মানে কিমান জানো, ভূমি/কৰ্ণ। ইয়াৰে ভূমিকোণটো হ'ব, যদি থিতা কোণৰ বিপৰীতটো আছে কি লম্ব, নহ'লে ভূমিকোণটো হ'ব AC, তাৰমানে AC/কৰ্ণ কি আছে A, ভূমি/কৰ্ণ। এতিয়া কথা হ'ল cos B, এতিয়া থিতা ধৰিছে B কোণটো। এতিয়া যদি থিতা কোণটো B বুলি ধৰোঁ, তাৰ বিপৰীত বাহুটো কি হ'ব আমি জানো, লম্ব। এতিয়া এইটো যদি লম্ব হয়, ভূমিকোণটো হ'ব BC, ইয়াৰে ভূমিটো হ'ব কি BC, কৰ্ণ হ'ব কি AB, ঠিক আছে। এইখিনি বুজি পালা, ক্লিয়াৰ, ঠিক আছে। AC/AB, BC/AB, ইয়াৰ পৰা আমি এই তলে তলে আমি AB কেনচেল কৰিব পাৰোঁ,
তেতিয়াহ'লে ইয়াতে থাকিব কি AC ইকুৱেল টু BC। আমি এটা উপপাদ্য পাইছিলোঁ যে সমান বাহুৰ বিপৰীত কোণবোৰ সদায় কি থাকে সমান বুলি আমি জানো। গতিকে AC বাহু আৰু BC বাহু, AC বাহুৰ বিপৰীত কোণটো কি আছে B কোণ, BC বাহুৰ বিপৰীত কোণটো আছে কি A কোণ। তাৰমানে এই দুটা সমান সমান, আমি কি লিখিব পাৰোঁ সমান বাহুৰ বিপৰীত কোণবোৰ সমান। ঠিক আছে, এইখিনি বুজি পাইছে? ওকে, যেহেতু আমাক প্ৰমাণ কৰিব দিছে A কোণ ইকুৱেল টু B কোণ, এতিয়া A কোণ ইকুৱেল টু B কোণ এইটো আছে, এইটো তুমি সমান সিধাকৈ লিখিব পাৰা। A কোণটো আগত লিখিব পাৰা, B কোণটো পাছত লিখিব পাৰা, একো কথা নাই, লিখিলে হ'ল। ঠিক আছে, এইখিনি হ'ল তোমাৰ 6 নম্বৰ প্ৰশ্নৰ সমাধান। চোৱা ইমান ইজি একেবাৰে অংকটো। যদি তোমালোকে অনুপাত কেইটা, এই 6টা অনুপাত যদি ভালদৰে বুজি পাইছা, যিমান কেইটা এই উদাহৰণি 8.1ৰ যিকেইটা অংক আছে প্ৰত্যেকটা অংকই চেম, গতিকে তোমালোকে বুজি পোৱাত বহুত সহজ হ'ব। ঠিক আছে, নেক্সট প্ৰশ্ন উদাহৰণি 8.1ৰ 7 নম্বৰ প্ৰশ্ন এতিয়া আমি চাম। ঠিক আছে, সাত নম্বৰ প্ৰশ্নটো দিয়া আছে, তোমালোকে কিতাপত চাই লোৱা। যদি cot θ ইকুৱেল টু 7/8 হয় তেন্তে মান উলিওৱা। ঠিক আছে, কিহৰ মান ওলাব লাগে? ওৱান প্লাছ সাইন থিটা 1 মাইনাছ সাইন থিটা ডিভাইডেড বাই 1 প্লাছ কস থিটা 1 মাইনাছ কস থিটা আৰু cot স্কোয়ার থিটা, এই দুটা প্ৰশ্নৰ মান ওলাব লাগে। যদি কি দিয়া থাকে cot θ ইকুৱেল টু 7/8 দিয়া থাকে, তেতিয়া আমি বাকি এটা ওলাব লাগে। ঠিক আছে, সো আমি এইটো ত্ৰিভুজৰ পৰাই কৰিম। ঠিক আছে, যেহেতু আমি এটা ত্ৰিভুজে আমি বুজাই আছো যাতে তোমালোকৰ বুজাত সুবিধা হয়। ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ আৰু ইয়াত B ইকুৱেল টু 90 ডিগ্ৰী, B কোণটো 90 ডিগ্ৰী। ঠিক আছে, গতিকে আমি কি কৰিব লাগিব? দিয়া আছে cot θ ইকুৱেল টু 7/8। ঠিক আছে, যদি cot θ ইকুৱেল টু 7/8 দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব? সেই আগৰ নিচিনাকৈ বাহু তিনিটাৰ মান আগতে ওলাই ল'ব লাগিব। ঠিক আছে, আমি মান কেইটা ওলাই লৈছোঁ। cot θ অনুপাত কি আছিল? আমি জানো যে tan θ বিপৰীত কি আছিল? cot θ আছিল। tan θ আছিল অনুপাত কি? লম্ব বাই ভূমি আছিল। তেতিয়াহ'লে cot θ অনুপাত কি হ'ব? ওলোটাটো ভূমি বাই লম্ব। যদি আমি A কোণটো θ বুলি ধৰোঁ, ইয়াৰ বিপৰীতটো সদায় কৈ আছোঁ, বিপৰীত বাহুটো কি হ'ব? লম্ব হ'ব। cot θ লাগে কি? ভূমি বাই লম্ব। এইটো যদি লম্ব হয় এইটো কি হ'ব? ভূমি হ'ব। তেনেহ'লে ভূমি কোণটো ধৰিলোঁ, এইটো হ'ল লম্ব, এইটো হ'ল ভূমি, তাৰমানে AB হ'ল ভূমি, লম্ব হ'ল কি? BC। এতিয়া কিমান দিয়া আছে? 7/8। AB মান আমি যদি এবাৰ যদি কি ধৰিম? AB/7 BC/8 ইকুৱেল টু K। K এটা ধ্ৰুৱক। ঠিক আছে, এইখিনি আমি সদায় একেভাৱে সমাধান কৰি আছোঁ। ইয়াৰ পৰা ABৰ মান আমি কিমান পাম? 7K, BCৰ মান পাম 8K। ঠিক আছে, BC ইকুৱেল টু 8K। ABৰ মান কিমান পালোঁ? 7K,
BCৰ মান কিমান পালো 8 ঠিক আছে আৰু এটা বাহুৰ মান ওলাব থাকে এইটো আমি কি এনেকৈ ওলাম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম সো এতিয়া তোমালোকে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি বুলি লিখিবা মই ডাইৰেক্ট বহাই দিছো মানখিনি কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ আমাক ওলাব দিছে কৰ্ণটোৱে মানটো পোৱা নাই গতিকে কৰ্ণৰ মানটোৱে ৰাখিব লাগিব AC ইকুৱেল টু ৰুট ওভাৰ BC স্কয়াৰ প্লাস AB স্কয়াৰ AC ইকুৱেল টু মানখিনি বহাই দিছো BC ৰ মান কিমান পাইছো 8k স্কয়াৰ AB ৰ মান কিমান দিছো 7k স্কয়াৰ AC ইকুৱেল টু আর যদি স্কয়ার 8 যদি আমি দুইবার পূরণ করি কিমান হ'ব 64 k স্কয়ার 7 ক দুইবার কৰিলে 49 k স্কয়ার AC ইকুৱেল টু 64 প্লাস 49 কিমান হ'ব 4 আৰু 9 13 k স্কয়ার তো k স্কয়ার থাকে যাব 4 আৰু 9 যোগ কৰিলে 13 13 3 হাতৰ 1 6 আৰু 4 10 10 আৰু 1 11 113 k স্কয়ার পালো ইয়াৰ পৰা AC ইকুৱেল টু k2 ওলাই যাব বাকি ৰুট ওভাৰ 113 টো আমি জানো যে বৰ্গমূল নাই গতিকে এইখিনি ভিতৰত থাকি যাব এতিয়া আমাৰ বাকি তিনিটা বাহুৰ মান পাই গলো এটো k2 স্কয়াৰ নহয় দে এটো স্কয়াৰৰ ফলনিহে k2 ওলাইছে 113 ঠিক আছে আমি তিনিটা বাহুৰ মান পাই গলো এতিয়া আমি বাকি প্ৰশ্নলৈ আগবাঢ়িম ঠিক আছে যেহেতু আমি তিনিটা বাহুৰ মান পাই গলো ইয়াৰে পৰা আমি sin থিটা আৰু cos থিটা মানটো ওলাব পাৰিম এইখিনি আগতে ওলাইলো পাছত 2 নম্বৰটো সমাধান কৰিম ঠিক আছে এতিয়া sin থিটা কি জানো লম্ব বাই কৰ্ণ লম্ব কি হ'ব BC বাই কৰ্ণ AC এতে মানটো বহাই দিছো BC মান আছে 8k AC মান আছে k root over 113 k cancel 8 by root over 130 আৰু কি ওলাব লাগে cos of theta sin theta হল লক cos theta হল ফক ভূমি কি হ'ব AB by কৰ্ণ AC AB ৰ মান আছে 7k AC ৰ মান আছে k root over 113 k cancel 7 by root over 113 এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন সমাধান কৰিব পাৰিম 1 plus sin theta 1 minus sin theta 1 plus cos theta 1 minus cos theta এতিয়া সোয়া আমি এটা ফর্মুলা জানো যে a স্কয়ার minus b স্কয়ার a plus b whole into a minus b এটো আমি ফর্মুলাটো জানো এতে সোয়া a plus b a minus b a plus b a minus b নিচিনা হৈছে সেম তলতো a plus b a minus b তেতিয়া হলে যদি এখিনি দিয়া থাকে আমি এখিনি বনাব লাগিব এখিনি তোমালোকে জানা সো ইয়াৰ পৰা a মানে 1 b মানে sin ওপৰত স্কয়াৰ আছে a স্কয়াৰ minus b স্কয়াৰ তলতো কি আছে 1 স্কয়াৰ minus b মানে cos আছে cos স্কয়াৰ ঠিক আছে এখানে আমি পাই এতিয়া আমি জানো sin থিটা মানে 8/113 √, আৰু cos থিটা মানে 7/113 এখিনি মানখিনি আমি বহাই দিম 1 স্কয়াৰ মানে কিমান হ'ব ডাইৰেক্ট বহাই দিছো 1 যদি দুইবাৰ পূৰণ কৰো 1 এ থাকিব মাইনাস sin স্কয়াৰ আছে sin থিটা স্কয়াৰ আছে
সো ইয়াৰ মানখিনি 8 ডিভাইডেড বাই 113 এইখিনি কি হ'ব স্কোয়ার আছে এটো সেম 1 আছে cosৰ মান আছে 7 বাই 113 এটো কিমান আছে স্কোয়ার আছে আমি জানো যে স্কোয়ার ৰুটটো কেনসেল হৈ যায় সো 1 মাইনাস a স্কোয়ার আৰু a ৰুট ওভাৰ কেনসেল হৈ যাব 8 ৰ ওপৰত স্কোয়ার আছে তলৰটো আছে 8 যদি পূৰণ কৰো 64 a স্কোয়ার আৰু ৰুট ওভাৰ কেনসেল যায় 113 থাকি যাব সেম ভাবে 7 7 পূৰণ কৰিলে 49 তলত কিমান হ'ব ৰুট ওভাৰ আৰু স্কোয়ার কেনসেল যায় 113 এতিয়া আমি ওপৰতো ভগ্নাংশ আছে তলতো ভগ্নাংশ আছে গতিকে এতে কৰিছো ইয়াৰ পৰা আমি লহাগু ল'ব লাগিব ওপৰত আগতে লহাগু লৈছো এইটো ধৰা মেইন হৰণটো ওপৰত এটা হৰণ আছে এটা আছে 1 minus 164 by 113 এতে 113 টো আমি যদি লহাগু লও তেতিয়া হলে 1 ৰ লগত 113 টো পূৰণ হৈ যাব minus 64 টো 1 হৈ যাব 64 মানে 1 পূৰণ হ'ব 64 লগত 1 ৰ লগত যিকোনো পূৰণ কৰিলে সেই নাম্বাৰটোৱে থাকি যায় তলতো লহাগু কিমান হ'ব 113 এতে 1 আছে 113 minus 49 আমাৰ হৰণ হল 3টা এতিয়া ওপৰৰখিনি মাইনাস কৰিছো 113 ৰ পৰা 64 গলে কিমান থাকিব তোমালোকে কপিত মাইনাস কৰি লোৱা কিমান হ'ব 113 ৰ পৰা 64 গলে কিমান থাকিব 49 অলপ ওপৰত লিখিছো 49 ডিভাইডেড বাই 113 তলত 113 ৰ পৰা 49 গলে কিমান থাকিব 64 বাই 113 যেহেতু হৰণ আমাৰ 3টা পৰ্যায়ত আছে গতিকে এই হৰণটো মেইন যেটো হৰণ আছিল হেতুহে আমি চেঞ্জ কৰিব পাৰিম যেটো আমি হেতু চেঞ্জ কৰিব যাম আমি জানো যে এই হৰণটো যেতিয়া আমি চেঞ্জ কৰি দিম তেতিয়া হৰণৰ ঠাইত কি পূৰণ হ'ব আৰু তলত যেটো ভগ্নাংশ আছে এইটো ওলট হ'ব যেনেকুৱা 49 ডিভাইডেড বাই 113 ওপৰৰ হৰণটো সেম থাকিব এই মেইন হৰণটো পূৰণ হৈ যাব আৰু তলৰ যেটো হৰণ আছে এইটো 1 যেটো তলত আছে এইটো ওপৰত যাব ওপৰটো তলত আহিব 113 কেনসেল যাব এতে লিখিছো দে ঠিক আছে কিমান হ'ব 49 থাকিল ওপৰত তলত আছে কিমান 64 এইখিনি হল আমাৰ কি 1 নম্বৰৰ 7 নম্বৰৰ 1 নম্বৰৰ প্ৰশ্নৰ সমাধান ঠিক আছে এতিয়া বাকি থাকে cot স্কয়াৰ থিটা এটো আমি সমাধান কৰি লৈ যত্ন কৰিছো যেহেতু এতে কৰিছো দে অলপ এটা লাইনতে শেষ হৈ যাব cot স্কয়াৰ থিটা আমি জানো যে tan থিটা ইকুয়াল টু কিমান এতে লিখিছো ফৰ্মুলাটো tan থিটা ইকুয়াল টু sin থিটা বাই cos থিটা আৰু tan থিটাৰ বিপৰীত হল কি cot থিটা তেনেহলে tan ৰ বিপৰীত যেহেতু আমি জানো cot থিটা তেতিয়াহলে এটো উল্টি যাব cos থিটা বাই sin থিটা হ'ব ঠিক আছে এতিয়া যেহেতু আমি পালো এতে কিমান পালো cot স্কয়াৰ থিটা দিয়া আছে এতে cot স্কয়াৰ থিটা কিমান পাম এইখিনি আমাক লাগে সো cot স্কয়াৰ থিটা ইকুয়াল টু কিমান হ'ব tan থিটা মানে লম্ব বাই ভূমি cot থিটা মানে ভূমি বাই লম্ব এৰে ভূমি হল কোনটো AB তেতিয়া হলে কিমান হ'ব ওপৰত হল AB মানে 7 আছে মান ডাইৰেক্ট কৰিয়ে দিছো একবাৰ দে AB আৰু লম্ব হল BC এইটা কি আছে স্কয়ার আছে যেহেতু cot থিটাৰ ওপৰত স্কয়ার আছে ঠিক আছে দুইটাৰ ওপৰতে স্কয়ার এতিয়া আমি মানখিনি বহাই দিছো AB মানে 7 আৰু BC মানে 8 স্কয়ার ঠিক আছে এইখিনি মানে কিমান হ'ব যেহেতু স্কয়াৰৰ মান লাগে যদি এইখিনি আমি স্কয়ার কৰো কিমান হ'ব 7 7 49 88 64 এটি आंसर ওলাব ঠিক আছে এইখিনি হল আজি এই 7 নম্বৰ প্ৰশ্নৰ সম্পূৰ্ণ সমাধান তোমালোকে ভালকে লিখি লব পাৰা আৰু
যদি নিলিখা তেতিয়াহ'লে এইটো PDF টো তোমালোকে হোৱাটছএপ গ্ৰুপত পাই যাবা। এতিয়া আমি 8 নম্বৰৰ প্ৰশ্ন সমাধান কৰিম আৰু 8 নম্বৰ আৰু 9 নম্বৰ প্ৰশ্নটো সমাধান কৰিম আৰু 11 নম্বৰ প্ৰশ্নটো যেহেতু সত্য অসত্য তোমালোকে সেইটো কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে? আঠ নম্বৰৰ প্ৰশ্ন আছে কি যদি 3 cot A equal to 4 তেন্তে 1 minus tan square A divided by 1 plus tan square A equal to cos square A minus sin square A হ'বনে নাই পৰীক্ষা কৰিব লাগে। সো এইটো আছিল 7 নম্বৰৰ প্ৰশ্ন সমাধান। মই এইটো চিত্ৰৰ সহায়তে আমি অংকটো সলিউশন কৰিম। ইয়াৰ পৰা কোৱা আছে 3 cot A equal to 4। সো ধৰা হ'ল A B C এটা সমকোণী ত্ৰিভুজ B কোণ 90 ডিগ্ৰী। ঠিক আছে? এতিয়া 3 cot A equal to দিয়া আছে 4। আমি ইয়াৰ পৰা কিমান কি কৰিম cot A টো ৰাখিম 4 divided by 3 টো পূৰণ হৈ আছে ডিভাইড হৈ যাব। আমি জানো যে cot মানে ভূমি বাই লম্ব। এইটো ত্ৰিভুজৰ পৰাই আমি কৰিম। ভূমি কিমান হ'ব AB, লম্ব কি হ'ব BC 4/3। ইয়াৰ পৰা কিমান পাম AB by 4 equal to BC by 3 equal to K। যেহেতু K এটা ধ্ৰুৱক। ঠিক আছে? ইয়াৰে পৰা AB equal to 4K, BC equal to 3K। AB কিমান পালো 4K, BC equal to কিমান পালো 3K। আৰু এটা বাহুৰ মান ওলাব লাগে পাইথাগোৰাছৰ উপপাদ্য। এতিয়া তোমালোকে লিখিবা পাইথাগোৰাছৰ উপপাদ্য মতে বা উপপাদ্য ব্যৱহাৰ কৰি আমি পাওঁ। মই ডাইৰেক্ট লিখিছো কৰ্ণ স্কয়াৰ equal to BC plus AP। যেহেতু কৰ্ণৰ মানটোৱে নাই গতিকে AC মানে কৰ্ণ আমি জানো। AC ৰাখিছো ৰুট ওভাৰ BC plus AB। ইয়াৰে পৰা AC equal to BC মান আমি জানো কি 3K plus AB ৰ মান জানো কি 4K। AC equal to 3 যদি দুইবাৰ পূৰণ কৰো 9, 4 যদি দুইবাৰ পূৰণ কৰো 16। AC equal to 9 আৰু 16 যদি যোগ কৰো কিমান পাম 25K স্কয়াৰ। আমি জানো 25 ৰ বৰ্গমূল 5, K ৰ বৰ্গমূল কি K স্কয়াৰৰ বৰ্গমূল কি। AC কিমান পালো 5K। তিনিটা বাহুৰ মান আমি পাই গলো। যেতিয়া আমি তিনিটা বাহুৰ মান পাই গলো তেতিয়া আমি বাকি 1 minus tan square divided by 1 plus tan square টো আমি সমাধান কৰিব পাৰিম। ঠিক আছে? আমি জানো যে tan থিটাৰ বিপৰীতটো কি cot থিটা। যদি cot থিটা যদি কিমান আছে 4/3 আছে tan থিটা কিমান হ'ব ইয়াৰ উল্টাটো হ'ব। ঠিক আছে? গতিকে tan থিটা ইকুৱেল টু কিমান হ'ব থিটা মানে a বুলি দিয়া আছে। tan থিটা মানে কিমান হ'ব 4/3 আছিল তেতিয়া হলে 3/4 হ'ব। 3/4 ঠিক আছে 3/4। এতিয়া আমি বাকি sin থিটা আৰু cos থিটা লিখিব। ইয়াতে sin থিটা আৰু cos থিটা লিখিব। এতে কি হ'ব sin থিটা হল sin থিটা মানে a বুজাইছে লম্ব আছে কি BC, কৰ্ণ আছে কি AC। এতে মানটো বহাই দিছো BC মান আছে কি 3K, AC মান আছে 5K। এইটা ক্যান্সেল 3/5।
আৰু লাগে কি কছ কছও এ দি আছে কছ মানে ভূমি বাই কৰ্ণ ভূমি আছে কি এ বি কৰ্ণ আছে এ চি এ বিৰ মান কিমান দি আছে 4k এ চিৰ মান দি আছে 5k ঠিক আছে 5k কে কেনসেল 4/5 আমি গোটেইকেইটা মান পাই গলো এতিয়া আমি লেফট সাইড আৰু রাইট সাইড হয় না নাই সমান সমান হয় না নাই সেইখিনি আমি চেক কৰিম ঠিক আছে left hand side কি আছে 1 minus 10 square divided by 1 plus 10 square মানখিনি বহাই দিছো 1 minus 10 মানে কিমান পাইছো 3/4 square আছে 1 plus 3/4 square 1 minus 9 3 দুইবাৰ পূৰণ কৰিলে 9 4 দুইবাৰ পূৰণ কৰিলে 16 তলতো সেম হ'ব 9/16 এতে হৰণটো দুইবাৰ হৈ গ'ল এতিয়া ওপৰতো লহাব ল'ব লাগিব 16 minus 9 তলতো লহাব ল'ব লাগিব 16 plus 9 16 ৰ পৰা 9 গলে কিমান থাকিব 16 ৰ পৰা 9 গলে জলদি জলদি তোমালোকে কপি সলিউশন কৰা কিমান হৈছে 16 ৰ পৰা 9 গলে 7 আৰু 16 plus 19 আচ্ছা 7 তলত আছিল কিমান 16 16 plus 9 গলে 25 তলত আছিল কিমান 16 ঠিক আছে ইয়াৰ পৰা আমি কি কিমান পাম 7/16 যেতিয়া মেইন হৰণটো উঠাই দিম পূৰণ হ'ব আৰু তলটো ওপৰত আৰু ওপৰটো তলত 16 কেনসেল থাকিব কিমান 7/25 এতিয়া আমাৰ লেফট সাইডৰ কামখিনি হৈ গ'ল এতিয়া আমি কি কৰিম বাকি ৰাইট সাইডৰ খিনি হয় না নাই সেইখিনি চেক কৰিম ঠিক আছে এতে কৰিছো রাইট হ্যান্ড সাইড কিমান দিয়া আছে cos স্কয়ার a sin স্কয়ার a cos থিটাৰ মানটো কিমান পাইছিলো তোমালোকৰ কপিত দিয়া আছে cos থিটাৰ মান পাইছিলো 4/5 sin থিটাৰ মান কিমান পাইছিলো তোমালোকৰ কপিত চোৱা 3/5 স্কয়ার কৰিলে কিমান পাম 4 4 মানে 16 5 5 মানে 25 9/25 ইয়াতে হৰকেটা একে আছে গতিকে দুটা মিলি এটা কমন লব পাৰো কিন্তু 16 minus 9 25 16 ৰ পৰা 9 গলে কিমান থাকিব 7 এতিয়া এটাকে কিমান পালো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে তাৰ মানে এটো 1 plus 10 স্কয়ার a আৰু divided by 1 plus 10 square equal to cos square a minus sin square a টো শুদ্ধ হয় ঠিক আছে সো এটো হল 8 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া 9 নম্বৰ প্ৰশ্নটো সমাধান কৰিম ঠিক আছে এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 9 নম্বৰ প্ৰশ্নত দিয়া আছে ত্ৰিভুজ ABC B কোণ সমকোণ B কোণটো সমকোণ বুলি দিয়া আছে যদি tan A = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা কোনটো মান ওলাব লাগে sin A cos C plus cos A sin C 2 নম্বৰ cos A cos C minus sin A sin C এতিয়া কথা হল কি মান লাগে cos sin A cos C cos A sin C এইকেইটা মান লাগে গতিকে একবাৰ থিটা C ধৰিছে একবাৰ থিটা A ধৰিছে দুইটা থিটা ধৰিকে দুইটা সমকোণে আমি থিটা ধৰি কেনে মানগিলা উলাই লব লাগিব ঠিক আছে তেতিয়াহে আমি মানকেটা বহাব পাৰিম প্ৰথমতে মানকেটা উলাবলৈ হলে প্ৰথমে আমি তিনিটা বাহুৰ মানকেটা উলাব লাগিব কোৰ পৰা উলা যেহেতু দিয়া আছে tan A = 1/√3 ইয়াৰ পৰা আমি বাহুকেটাৰ মান উলাব পাৰিম ঠিক আছে এখানে দিয়া আছে tan A = 1/√3 tan মানে আমি জানো কি লম্ব বাই ফৰ্ম ঠিক আছে সো থিটা যদি A ধৰো tan A আছে তেতিয়াহলে থিটাটো obviously A ধৰিব লাগিব যেহেতু A বুলি দিয়া আছে তেতিয়া লম্ব হলে BC হ'ব ভূমি হ'ব কি AB 1/√3 ইয়াৰ পৰা ডাইৰেক্ট লিখিছো
BC মানে কিমান পাম k পাম আচ্ছা একবাৰ লিখিয়ে দিছোঁ দে BC divided by 1 AB divided by root over 3 okay গতিকে k এটা ধ্ৰুৱক ঠিক আছে ইয়াৰ পৰা BC equal to k পাম AB equal to root over 3 k পাম ঠিক আছে k কিন্তু বাহিৰত দে মানে k আৰু 3 টো পূৰণ হৈছে k টো root over ভিতৰত নাই ঠিক আছে এতিয়া BC মানে কিমান পালো k পালো AB মানে root over 3 k ঠিক আছে এতিয়া তৃতীয় বাহুৰ মানটো ওলাব লাগে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি AC স্কয়াৰ BC স্কয়াৰ AB স্কয়াৰ মানখিনি বহাইছো আগতে স্কয়াৰটো উঠাই লওঁ BC স্কয়াৰ প্লাস AB স্কয়াৰ এতিয়া মানখিনি বহাম AC ইকুৱেল টু ৰুট ওভাৰ BC মানে কিমান আছে k প্লাস AB মানে আছে ৰুট 3k এতিয়া AC equal to k square plus root over 3 আৰু root over square cancel যাব থাকিব কি 3k ৰ ওপৰত square আছে এতিয়া AC মানে কিমান পাম 3k square আৰু এটা square তাৰ মানে 4k square তাৰ মানে AC equal to কিমান পাম 4 ৰ বৰ্গমূল কিমান আমি জানো 2k square ৰ বৰ্গমূল k তে AC পালো কিমান 2k তিনটা পাওয়ার মান পাই গলো এতিয়া আমি কি কৰিম sin a cos a sin c তাৰ মানে sin a sin c cos a cos c আমি দুটা মান ওলালে আমি মান কেটা বহাই দিলে সলিউশনটো পাই যাম সো এতিয়া sin a টো ওলাইছো এতেকে sin a লগ মানে লম্ব বাই কৰ্ণ এ থকাকে কোন কেটা আগতে ওলাইলো sin এ লম্ব কি হ'ব BC বাই কৰ্ণ হল AC BC মানে k AC মানে 2k কি থাকিব 1 বাই 2 আৰু এ থাকা কি আছে cos a হয় cos a কি হ'ব ভূমি বাই কৰ্ণ ভূমি হ'ব কি AB কৰ্ণ হল AC AB কিমান আছে k root over 3 আৰু AC আছে 2k k cancel root over 3 by 2 ঠিক আছে আৰু এতিয়া ওলাব লাগিব থিটাটো চেঞ্জ কৰি তাৰ মানে আৰু sin c এতিয়া থিটা ইটো লম্ব AB হ'ব লম্ব হল AB কৰ্ণ হল AC AB আছে k root 3 AC আছে 2k k cancel root 3 by আৰু কি sin sin c cos c ভূমি বাই কৰ্ণ ভূমি কোনটো হল যদি এইটো লম্ব হ'ব ভূমি হ'ব BC ভূমি বাই কৰ্ণ ভূমি হল ওকে এতিয়া যেহেতু sin c আৰু cos c ওলাব পাৰিলো এতিয়া আমি কি কৰিম মানখিনি বহাই দিম sin a cos c আৰু cos a sin c sin a মানে 1/2 sin a 1/2 আৰু cos c মানে cos c মানে 1/2 cos a মানে root over 3/2 আৰু cos sin c মানে root over 3 তলতলে পুৰণ 2 2 4 1 আৰু 2 2 4 আৰু root over 3 into root over 3 দুইবাৰ পূৰণ কৰিলে 3 থাকে এতে 1 plus 3 কিমান কৰে এতে লহা কৰিছো 4 আৰু 4 লহা কৰিছো 4 লৈছো 1 plus 3 4 4/4 equal to 1 তে দুই নম্বৰটো কি আছে cos আৰু cos a cos c আৰু minus sin a sin c মানখিনি বহাই দিছো cos a মানে কিমান আছে root over 3/2 আৰু cos c 1/2 minus sin আছে sin a 1/2 আৰু sin c আছে root over 3/2 তলতলে পূৰণ 2 আৰু 2 পূৰণ কৰিলে 4 root over 3 into 1 কিমান হ'ব root over 3 minus 2 into 2 4 root over 3 into 1 root over 3 এর পৰা লহা কৰিছো 4 আৰু root over 3 minus root over 3 এখিনি মাইনাস কৰিলে 0 হ'ব গতিকে 0/4 মানে 0 হ'ব এতিয়া এখিনি হল তোমাৰ কি 9 নম্বৰ প্ৰশ্নৰ সমাধান তোমালোকৰ হোৱাটসঅ্যাপ গ্ৰুপটো আমাৰ যেটো হোৱাটসঅ্যাপ গ্ৰুপ আছে টেলিগ্ৰামৰ লিংক আছে তাতে ডেসক্ৰিপচন বক্সত দিয়া থাকিব তাৰে পৰা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব পাৰিবা টেলিগ্ৰামতো জয়েন হ'ব পাৰিবা তাৰে পৰা এই সম্পূৰ্ণ পিডিএফটো তাতে টেলিগ্ৰামতো পাই যাবা
হোৱাটছএপ গ্ৰুপটো পাই যাবা যদি কিবা অসুবিধা হয় হোৱাটছএপতো মেছেজ কৰিব পাৰিবা সুধিব পাৰিবা যিকোনো উপায়ে তোমালোকে কণ্টেক্ট কৰিব পাৰিবা ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্ন 10 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিম আৰু 11 নম্বৰ যিটো প্ৰশ্ন থাকিব সেইটো কি হ'ব তোমালোকৰ হোমৱৰ্ক থাকি যাব সেইটো তোমালোকে ঘৰত চেষ্টা কৰিবা যদি নোৱাৰা হোৱাটছএপ গ্ৰুপত জয়েন হৈ কিনে তাৰে পৰা কণ্টেক্ট কৰিব পাৰিবা তাতে তোমালোকৰ সম্পূৰ্ণ সলিউশন দিয়া হৈ যাব ঠিক আছে এতিয়া 10 নম্বৰ প্ৰশ্নটো সমাধান কৰিম ঠিক আছে এতিয়া আমি 10 নম্বৰ প্ৰশ্ন সমাধান কৰিম 10 নম্বৰ প্ৰশ্ন কি আছে ত্ৰিভুজ PQR ৰ কিউ কোণ সমকোণ আৰু PR + QR দিয়া আছে 25 cm আৰু PQ দিয়া আছে 5 cm আৰু sin P cos P আৰু tan P ৰ মান ওলাব লাগে সো ত্ৰিভুজটো এটো আমি আঁকি আনিছো সমকোণী ত্ৰিভুজ কিউ কোণটো সমকোণ ধৰা হল দিয়া আছে PQR এটা সমকোণী ত্ৰিভুজ আৰু PQ এটা 90 ডিগ্ৰী ঠিক আছে কিউ কোণটো 90 ডিগ্ৰী ইয়াৰ পৰা দিয়া আছে কি PQ দিয়া আছে 5 cm আৰু PR + QR দিয়া আছে 25 cm এতিয়া ত্ৰিভুজ PQR ৰ পৰা আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিছো কোণ স্কয়াৰ = লম্ব + কোণ সো এইখিনি স্কয়াৰ ইয়াৰ পৰা PR স্কয়াৰ PQ মানে আমি জানো 5 স্কয়াৰ আছে স্কয়াৰ বহাইছো QR স্কয়াৰ এতিয়া দিয়া আছে যে PR + QR এতে 25 দিয়া আছে ইয়াৰ পৰা আমি কি কৰিব পাৰো PR মানে এতে লিখিছো PR মানে PR এতে ৰাখিছো 25 QR টু ইকুয়াল লগে মাইনাস PR মানে 25 minus QR so PR মানে 25 - QR স্কয়ার আছে স্কয়ার বহাইছো ইকুয়াল টু 25 plus QR স্কয়ার ঠিক আছে ইয়াৰ পৰা যেহেতু এটো এটা ফৰ্মুলা পৰিছে কি ফৰ্মুলা পৰিছে A minus B whole square A square minus 2AB plus B square এটো ফৰ্মুলা পৰিছে গতিকে এটো ফৰ্মুলাত আমি এটো ভাঙি দিছো A square তাৰ মানে 25 square minus formula 2 into A মানে 25 formula তাৰ পিছত B হল QR plus B মানে QR formula square এতিয়া বাকি লেফট ৰাইট সাইডত কি আছে 25 plus QR square এতিয়া 25 square করলে 625 minus 2 * 50 QR plus QR square it equal হলে -25 minus QR minus QR plus cancel এতিয়া কিমান থাকে 25 minus plus 625 এখানে পুরা এখানে মাইনাস কৰিলে কিমান থাকিব 600 minus 50 QR এতিয়া equal to 0 এতিয়া যদি 600 equal to এটো মাইনাস চিন আছে উপলে গলি কিব plus 50 QR ইয়াৰ পৰা আমি কি QR যদি ৰাখো তেতিয়া হলে 600 ওপৰত লিখিছো তেঠাই দেখা নাপাবাৰে এতে লিখিছো যদি QR টো ৰাখো তেতিয়া হলে 600 divided by 50 আৰু QR ৰ ওপৰত আছে এফালে আহিলে হৰণ হৈ যাব 50 এটি ক্যান্সেল হৈ যাব QR equal to কিমান পাম 5 থেকে 5 5 দিগুণ 10 5 12 গুণ 60 QR পালো কিমান QR পালো 12 ঠিক আছে QR ৰ মান পালো 12 এতে তোমালোকে এটা কাম কৰিব পাৰা এতে PR টো উলাই থব পাৰা PR equal to কিমান হ'ব 25 minus QR এটো এটা নাম্বার দিব পাৰা এক নম্বৰ এটা নাম্বার দি থবা এতিয়া তাৰ মানে এই PR ৰ মানটো এতিয়া ওলাম যেহেতু আমি QR ৰ মান পাইছো এতে QR ৰ মানটো বহাই দিলে PR ৰ মানটো পাই যাম দুটা ৰ মান পাইছো আৰু এটা পাই যাম ঠিক আছে এতিয়া এই এক নম্বৰ যেটো সমীকৰণ আছিল তে লিখিম এক ৰ পৰা বা 1 implies দিলো 1 implies দিলে দিয়াৰ লগে লগে কি হ'ব এতে PR equal to 25 minus QR ৰ মানটো এতে বহাই দিম এতিয়া কিমান হ'ব PR equal to 25 ৰ পৰা 12 গলে কিমান থাকিব এতিয়া তোমালোকে ক্যালকুলেশনটো কৰিব পাৰা PR কিমান পাম 30 ঠিক আছে এতিয়া PR ৰ পালো কিমান 30 তিনটা বহৰ মান পাই গলো এতিয়া আমাক কি লাগে sin P cos P আৰু tan P লাগে ঠিক আছে এতিয়া আমি বাকিখিনি সমাধান কৰিম এতিয়া sin মানে লম্ব কিমান আছে যেহেতু P2 সমকোণ থকমকোণ কি হ'ব QR divided by PR এতে QR ৰ মান কিমান আছে
12 আৰু পি আৰৰ মান আছে 30 নেক্সট আছে cos p থিটাটো সেম আছে ভূমি বাই কৰ্ণ ভূমি হ'ব পি কিউ কৰ্ণ হ'ব পি আৰ পি কিউ আছে 5 পি আৰ আছে 30 আৰু আছে কি আৰু ওলাব লাগে tan p মানে কিমান হ'ব লম্ব বাই ভূমি লম্ব হ'ল কিউ আৰ ভূমি হ'ল পি কিউ আৰ আছে 12 আৰু পি কিউ আছে 5 সো আজিৰ ভিডিওটো এইখিনি 10 নম্বৰ এইটো সম্পূৰ্ণ সো আজিৰ ভিডিওটো এইখিনিতে যদি তোমালোকৰ ভিডিওটো ভাল লাগে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা বেল আইকনটো অন কৰি ৰাখিবা যাতে এনে ধৰণৰ নতুন নতুন ভিডিও তোমালোকৰ মোবাইলত আগতে যায়